হেল্ল' গাইজ, নমস্কাৰ। নতুন এটা মিনি ব্লগত সকলোকে আকৌ স্বাগতম জনালোঁ। আজিও অলপ ওলাই আহিলোঁ, মানে বোলো আজি এক্সাম আছে, ফাইনেল এক্সামৰ ভাইভা আছে। কলেজ আহি পাই গ'লোঁ, ঘনকান্ত বৰা কলেজত পাই গ'লোঁ, তামোলচিগা। আৰু ইহঁত গোটেইকেইটা এক্সাম দিব, ফাইনেল এক্সাম। তো সকলোৱে ভাল হওক এক্সামটো, তাকে কামনা কৰিলোঁ। তাৰপিছত আহি গ'লোঁ, মানে ইফালে মই অলপ চালোঁ, তাৰপিছত ৰাস্তাত আহি গ'লোঁ। ৰাস্তাটো আকৌ ছোৱালীকেইজনীয়ে বৰকৈ চাই থাকিলত ময়ো ভিডিঅ'খন কৰি থৈ দিলোঁ সিহঁতকেইজনীক। তাৰপিছত ঘৰ মৰা হ'লোঁ, ঘৰ আহি পাই গ'লোঁ। আৰু ঘৰতো আজি কোনো নাছিল, চ' মাহঁত ক'ৰবালৈ গৈছিল তিয়কত, আৰু সেইকাৰণে ঘৰত কোনো নাছিল। সেইকাৰণে ভাবিলোঁ কিবা এটা বনাই খাওঁ ধুনীয়াকৈ, লগতো আছে। আৰু মাংসটোকে বনাম ধুনীয়াকৈ। আজি বেলেগ এটা ষ্টাইলত বনাম। চ' আলু এটা আৰু বিলাহী আৰু পিঁয়াজ লৈ ল'লোঁ, দেখিলে এটা আৰু অকণমান মাংস। আৰু এইফালে লৈ ল'লোঁ ঘৰৰ জালুক বা জালুক জ্বলা খাম, মানে আজি জালুকৰ জ্বলা দিম পুৰা। তাত মানে জালুকৰ জ্বলা খালে মজা, সেইকাৰণে জালুক দি পেলাই বনাই ল'ম। পুৰা জালুক দি ল'লোঁ, পুৰা জ্বলা, আৰু ধুনীয়াকৈ বনালোঁ মেলিলোঁ। দেখিছে একদম ধুনীয়া ৰেচিপি, বা গোন্ধও ধুনীয়া আহিছে খানাটোত। আৰু ধুনীয়াকৈ ৰেডি হৈ গ'ল, খানাও বনোৱা হৈ গ'ল। বনোৱাবোৰ দেখাই নাথাকিলোঁ বেছি, বহুত টেষ্টি হৈছিল আৰু ধুনীয়া হৈছিল। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।